কি খবৰ আপোনালোকৰ মোৰ ভালেই আৰু আজি ইমান বেছি গৰম পৰিছে ডিউটিও আজি দেৰিকে আছে সেইবাবে ভাবিলো ব্ৰেকফাষ্টটো ঘৰতেই কৰো আজিনো কি ব্ৰেকফাষ্ট কৰো চাই থাককচোন আপোনালোকে আৰু এতিয়া খাই লওঁ এইফালে পৰঠা এখন লৈছো আৰু কুন্দুলি ভাজি অকনমান আচাৰ এনেকৈ খাওঁ আৰু গৰম বহুত বেছি পৰিছে আৰু গেছটো আজি খতম হ'ল সেইবাবে গেছটো আজি ভৰাব লাগিব ৰ'দত কতো ওলাই যাবলৈ মন নাযায় কিন্তু কি কৰিব উপায় নাই ঠিক আছে খাই লওঁ তাৰপিছত আহি গ'লো সেই গেছৰ দোকানত আছোঁ মোৰ গেছটো সৰু হয় 4 কেজি ওজনৰ সেইটো এনেকৈ সৰু দোকানতে মই ভৰাই লওঁ আৰু গেছ নহ'লেতো নহ'ব ভৰাই থৈ দিলে ভাল হয় আৰু যিমান বাহিৰত খালেও ঘৰত কিবা এটা কেতিয়াবা বনাই খাবলৈ মন যায় ৱেইট কৰি আছোঁ আৰু ভৰাই আছে গেছ ভৰাই ৰেডি আৰু আহি পাই গ'লোহি আহি আছোঁ আৰু ফাইনেলি আহি পাই গ'লোঁ গৰমত ফেনৰ ওচৰতে অকণমান বহিছোঁ ফেনেও কাম কৰা নাই অ' ইমান বেছি গৰম বাহিৰত গ'লে যে একদম জুয়ে পুৰা দি পুৰে এতিয়া ভাবিছোঁ কিবা এটা বনাওঁ আপোনালোককো দেখাওঁ বহুত দিন হ'ল একো বনাই তেনেকৈ দেখাব পৰা নাইকিয়া আৰু যিহেতু আজি দেৰিকৈ আছে ডিউটি সেইবাবে অকণমান কিবা এটা বনাই দেখাওঁচোন আপোনালোকক কি বনাওঁ আপোনালোকে চাই থাকিব এতিয়া ডলা এখন আৰু কটাৰী লৈ ল'লোঁ কচুথুৰি বুটলিম বুলি আৰু ইমান বেছি নাই মোৰ ৰুমৰ ছাইডতে আছে কচুথুৰ আৰু তাৰ পৰাই কেইডালমান বুটলি লৈছোঁ এতিয়া কচুথুৰিখিনি ভালদৰে চুচবোৰ গুচাই ল'লোঁ আৰু লগতে 2টা বিলাহীও লৈছোঁ এই পাতবোৰ ভালদৰে চাই ল'ব লাগে কাৰণ ইয়াৰ ভিতৰত পোক পৰুৱা সোমাই থাকিব পাৰে এতিয়া কেৰাহীখন পাতি ল'লোঁ আৰু ভালদৰে শুকাবলৈ দিলোঁ তাত মই ধুই থোৱা কচুথুৰখিনি দি দিম আৰু লগতে কেইটামান মচুৰ দালিও তিয়াই ৰাখিছিলোঁ সেইখিনিও মই ভালদৰে ধুই দি দিলোঁ নিমখো অলপমান দিলোঁ পানী অকণমান দিলোঁ সিজিবলৈ বুলি আৰু ঢাকনি মাৰি দিলোঁ মই অলপ সময়ৰ পাছত এইখিনি দেখিছেনে পানীখিনি শুকাই গ'ল আৰু কচুথুৰিখিনিও সিজি গ'ল দালিও সিজিলে আৰু মই একেখন কেৰাহীতে পিঁয়াজ আৰু মেথি গুটি দি তেল মাৰিলোঁ আৰু তাতে মই বিলাহী দি দিলোঁ আৰু এই বইল কৰি থোৱা দালি আৰু কচুথুৰিখিনিও মই দি দিলোঁ পানী অকণমান দি সিজিবলৈ দিলোঁ আৰু এয়া চাওকচোন ফাইনেলি হৈ গৈছে আৰু অকণমান সিজিলেই হৈ যাব মই ভালদৰে ভাঙি দিছোঁ বিলাহীখিনি চব্জিখিনি অকণমান সিজিবলৈ দি আম এটা আছিলে আৰু সেইটোও চকুলিয়াই ল'লোঁ আৰু অকণমান মই খালোঁ ইমান টেঙা আছিলে তথাপিও ভাল লাগিলে খাই আৰু আজি ঘৰতে ভাত কেইটামান খাই যাম বুলি ভাবিছোঁ যিহেতু কচুথুৰি বনাইছোঁ আৰু সেয়া চাওকচোন ভাত কেইটামান উলিয়াই ল'লোঁ আৰু ডিউটি যাব লাগিব যিহেতুকে আজি 2 বজাৰ পৰা ডিউটি আছিলে আৰু এতিয়া 1:30 বাজিলেই লৰালৰিকৈ মই ভাতকেইটা খাই লওঁ ভিডিঅ' নকৰিলোঁ আৰু এতিয়া ডিউটিৰ পৰা আহি জাষ্ট পাইছোঁহে আজি বহুত বেছি গৰম পৰিছে মই আৰু ভিডিঅ' নকৰোঁ ইমানতে সামৰণি মাৰিছোঁ আৰু আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনে পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব পুনৰ এটা ভিডিঅ' লৈ আকৌ আহি আছোঁ আপোনালোকৰ মাজলৈ আপোনালোকে চাই থাকিব